গুড মৰ্নিং। মই জাষ্ট অলপমান আগত শুই উঠিলোঁ, মানে কালি বিহু আছিলে আৰু বিহুৰ 4টামান বজাত আহি পাইছোঁ। ভাবিছিলোঁ কালিয়ে ব্লগটো বনাম, পিছত আজি ষ্টাৰ্ট কৰি দিলোঁ। আজি বহাগৰ 1 তাৰিখ, তো আজিৰ পৰা মই ব্লগ কৰিম, আপোনালোকে দেখা পাব। মানে কি হ'ল, ফুড চেলেঞ্জৰ ভিডিঅ' সেইকাৰণে আহিব পৰা নাই। মই এক্সিডেণ্ট হৈছোঁ আৰু ডক্টৰে মানা কৰিছে যি টি খাবৰ কাৰণে। তো আলু চাটো কি চাব, সেইকাৰণে মই আৰু বনোৱাই নাই, সেইকাৰণে বহুত দেৰি হ'ল। তো আজি ভাবিছোঁ এটা ব্লগ বনাম সৰুকৈ। তো বিহু ড্ৰেছ ৰেডি আছে আৰু ৱেলকাম টু মাই ছেকেণ্ড চেনেল নহয়। তো হাই গাইজ, মই বনিকো আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মোৰ বিকু আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি ব্লগ কৰিম মই, আপোনালোকে চাই থাকক ক'ত ক'ত যাম, কি কৰিম, কি ভিডিঅ' বনাম। তো এতিয়া ওলাম মই ঘৰৰ পৰা, এতিয়া এটা নাচনী উঠাব যাম। প্ৰথমতে নাচনীটো লৈ ক্লাবত যাম, মানে আছোঁ অফিচত। য'ত আমাৰ ৰিহাৰ্চেল হৈছিল আগতে, তো তাতে যাম, চবকে লগ পাম। তো এইখিনিয়ে নাচনীটো সেয়া কৰিব গৈছিলে অলপমান আগতে, ময়ো ইয়াতে সেয়া কৰি গ'লোঁ। তো আহি আছে, তো এতিয়া আমি যাম বিহুত। তো ভিডিঅ'টো সেইটোলৈ চাই থাকিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, গোটাই কৰি দিব। আহি লওক আমাৰ পাৰে কেনেকা লাগছে আজি ফাৰ্ষ্ট তো ভালে লাগছে বোলে। বেলে আমি যাওঁ। তো সেই গাইজ, এতিয়া আহি পালোঁ আছোঁ পিছত। তো এতিয়া একেবাৰেখিনি ওলোৱাই নাই, একেবাৰেখিনি গাঁৱলীয়া আছে। চাং কাই কি কৰি আছে তাৰকাৰণে মাজত নাচনীটো একেলাই মই লৈ আহিলোঁ একেলাই আহি আছোঁ ওচৰত। তো সবাইখিনি গাঁৱলীয়াই আছে এলাও। তো এই যে এলাও গাঁৱলীয়াই নাই, আমি তো সকালে টাইমের কোনো ভ্যালুয়ে নহয় হৈছে। এতে 2টা টাইম দিয়া মানুহ চাইলা গাঁৱলীয়াই আছে। এই গোটা চাবন দিয়া লুকাইছে মানুহটা এলাও মই গধুং কৰি আছে। এইগিলাখান মানে কি ক'ম আৰু কাই আছে। মানুহ আছে, বহুত মানুহ আছে, বহুত মানুহ আছে এইফালে, বহুত এইগিলাখান। 2টা টাইম দিছে, এলা 2টা বাজাই নাই, যেমন 3টা বাজিল মাত্ৰ। এতিয়া ওপৰৰ পৰিস্থিতি চাব আহিলোঁ। ইয়াতে ভাত ৰান্ধি আছে, একটো বিৰাট ভোক লাগছে, মাংসৰ গোন্ধ পাই লওঁ পুৰা। এই চাহ আছে। ঐ ভাই, ময়ো খাম ভাত, হ'ব না? কিন্তু গোন্ধ বঢ়িয়া ওলাইছে ভাই। এইবাৰ খাতে দিওঁ নেকি মই ৰান্ধা বুলি ক'ম। মই নাৰান্ধিলে মানে সোৱাদ নহ'ব বস্তুটো। খানা তো এলে খাৱাত লগ পাম আৰু। হাই গাইজ, ব্ৰইলাৰ পাৰ্টি মই পাহৰিয়ে গৈছিলোঁ। বলক যে বানাই আছোঁ মই। ভাত খাব লাগছোঁ আমি, পাহৰিয়ে গৈছোঁ মই। এলাহে মনত পৰিল, গোটাখানে খাই আছে। ময়ো খাই আছোঁ। তো একজন খোৱা নাই, এতিয়া পাছত আহিছে, ভাত খাই আছে ঘৰত। তো এইখিনিয়ে দুখাব খুজিলোঁ। ব্ৰইলাৰ মাংস দিয়ে পুৰা খানা আজি। অলপ পিছত বিহুত যাম এইবাৰ। তো এতিয়া খাই লওঁ ভাত। আপোনালোকক দুখাম আজি, গোটাই দুখাম মই আজি। মোৰ লগত পাংকা নকৰিবি, চালাদ নাই। খানি আছে আমাৰ থলুৱা, এইটো কণ থলুৱা, এইটো পাৰান থলুৱা, এইটো উদিত, আৰু এইটো আই বোলে। ইয়াত বোলে কিবা আনি দিব লাগে। তো এইটোৱে এতিয়া মই দোকানত যাই আহোঁ পটকে। কি আনিবা? হেনা আৰু ধূপ আনিব লাগে। ষ্টেপ দিছে কাৰণ মোৰ পইচা নাই বৰ্তমান, পকেট খালী। এইখিনি এতিয়া আমাৰ ড্ৰেছ হ'ব বিহুত। এতিয়া ৰেডি হ'ম, দিছে এইফালে ড্ৰেছ পিন্ধি আছে, এইফালেও পিন্ধি আছে। তো লগ পাম ড্ৰেছ কৰাৰ পাছত। আমি ৰেডি হ'লোঁ আলিটো আৰু গামোচাটো মাৰিব আছে। এতিয়া গাড়ীত যাম, সিও ৰেডি আছে, ফুল ৰেডি। তো এতিয়া মই সুধোঁ ৰ'বা, তাৰ দাদা আছে আজি ক'ত বিহু আছে। ক'ত বিহু আছে আমাৰ?
আজি আমি প্ৰথম প্ৰগ্ৰাম মাৰিম আমি বিজনী যিটো শিয়ালমাৰী বুলি কয় তাতে মাৰিম। আমাৰ দ্বিতীয়খন প্ৰগ্ৰাম হ'ব বৈতামাৰী বাজিতপাৰা বুলি কয় তাতে। তাৰপিছত আমি তৃতীয় প্ৰগ্ৰামখন মাৰিম আমি যিটো আমি শালমাৰা। আৰু চতুৰ্থ প্ৰগ্ৰামখন মাৰিম আমি পটাছবাৰীত, যিটো আমাৰ এই কামৰঙা বিলৰ কাষতে হয়। এই চাৰিখনে আছে এইটো প্ৰগ্ৰাম। আৰু গোটেইকেইখন কম্পিটিশ্যন দুখন প্ৰদৰ্শনী দুখন কম্পিটিশ্যন হয়। তো দুখন আমাৰ কম্পিটিশ্যন আছে আৰু দুখন প্ৰদৰ্শনী আছে। ইয়াতে আমাৰ গায়ক আছে, মেইন গায়ক এইটো কালি ফালি দিছে। মই প্ৰথমতেতো ভয় খাইছিলোঁ যে গলাটো ইয়াৰ বেয়া আছিল। মাইকত শুনিলোঁ বোৱা চাউণ্ডটো কি বঢ়িয়া আহিছে। ভিডিঅ'টো অলপমান কাটি দিব পাৰোঁ, ইউটিউবত দিছে, লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তো বহুত ভাল গান গায়, ইয়াৰ লগত এটা ভিডিঅ' বনাম মই আৰু পিছত। তো এতিয়া মই ওলালোঁ, এতিয়া গাড়ীত যাম আৰু আমাৰ বিহুখন অলপমান মই দেখুৱাই থাকিম কাটি পিনে। ঠিক আছে। নাই নেকি এখন গাড়ী আমাৰ আজিৰ কাৰণে। অলপমান পিছত আমাৰ কম্পিটিশ্যন হ'ব, কম্পিটিশ্যন মাৰিব, প্ৰতিযোগিতা হয়। অলপমান পিছত আমিও নাচিম, অলপমান দেখাই দিম। আজি মোৰ নাৰ্ভাছ লাগি আছে, কিয় বা ভয় লাগি আছে আৰু মোৰ লাজো লাগি আছে। মানে ফাৰ্ষ্ট আজি একদম ফাৰ্ষ্ট ব্লগ, এইটোৱে ফাৰ্ষ্ট আপোনালোকে দেখা পাব। যদি আগত বনাওঁ তো আজি যদি এইটো ভাল হয় তো আগত বনাম, আৰু যদি নবনাওঁ তো দেখা নাপাব। তো আজি ট্ৰাই কৰি আছোঁ, যদি ভাল হয় তো আমি ফাইনেলি ৰেডি হৈ গৈছোঁ। ফিল্ডত নামিবৰ কাৰণে একদম ৰেডি। এতিয়া ঢোলটো লৈ নামিলে হ'ল ফিল্ডত। আপোনালোকক অলপমান দেখাই দিম। আমাৰ ভিডিঅ'টো সম্পূৰ্ণটো নেদেখাওঁ, কাৰণ সম্পূৰ্ণ ভিডিঅ' আমাৰ টিমত দিয়া হ'ব, লিংকটো ডিছক্ৰিপশ্যনত থাকিব। ৰেডি না? চবেই ৰেডি আছে, মানে ফুল জোচ আছে। এইটো ফাৰ্ষ্ট প্ৰগ্ৰাম আমাৰ পিছত টিম সকলোৱে উদযাপন সমিতিৰ সিদ্ধান্ত মৰ্মে এই কাৰ্যসূচীটো সমাপন কৰাৰ কাৰণে মোক দায়িত্ব অৰ্পণ কৰে। আৰু আজিৰ এই মুকলি বিহু প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰাৰ লগতেই সদৌদী ৰাইজক ইয়াতে ফাইনেলি আমাৰ প্ৰগ্ৰামটো হৈ যাব, মানে ৰেডি হ'বই দিছে। মানে লগে লগে মানে এটা টিম আছিলে, লোকগীতৰ টিম, আৰু আমাৰ টিমটো হৈ গ'ল। তো এতিয়া আমাক ডাইৰেক্ট চলি দিব, আমি দেৰি নকৰোঁ, ডাইৰেক্ট উঠি যাওঁ। তাৰপিছত আপোনালোকে ইয়াতে বিহু মাৰা হৈ গ'ল, শালমাৰাত বিহু মাৰা হৈ গ'ল। এতিয়া যাম আমি, এতিয়া ক'ত যাম? আমাৰ প্ৰগ্ৰাম ক'ত আছে? তো হে গাইজ, আমি চিধা শালমাৰাৰ পৰা এতিয়া আহি পালোঁ বাজিতপাৰা। এতিয়া তাৰ পৰা মানে দাৰোদাৰিকে আহি গ'লোঁ। ইয়াতো কল কৰি আছিল দলপতিক বাৰে তো ডাইৰেক্ট প্ৰগ্ৰামটো কৰি মানে গাড়ীত উঠিয়ে চিধাই বাজিতপাৰা আহি গ'লোঁ। এতিয়া ইয়াতে প্ৰগ্ৰাম আছে, মই ইয়াতে নুঠোঁ, মানে মোৰ ভৰিটো অলপমান বেছিকৈ বিষাই আছে। তো আৰু এখন আছে প্ৰদৰ্শনী নহয়, সেইখন কম্পিটিশ্যন হ'ব, মই তাতে উঠি যাম। মানে অলপমান ভাল পালে, আৰু যদি বেছিকৈ বিষায় তেনেহ'লে মই সেইটোতো নুঠিম। তো চাওঁ কি হয়। তো এতিয়া আমাৰ ইয়াতে এটা প্ৰগ্ৰাম আছে বাজিত, তাৰ পৰা আৰু এটা আছে, তো তাৰ পৰা শেষ। তো এতিয়া বিহুটো চাওঁ, অলপমান আপোনাকো দেখুৱাওঁ অলপমান।
হে গাইজ আমি কটাছবাৰীত ফাৰ্ষ্ট পুৰস্কাৰ পালোঁ বহুত ভাল লাগিল বহুত এনাৰ্জি দিছিলোঁ চবে দিছিলে মানে লাষ্ট বিহু বুলি চবে ফালি দিছিলে আৰু এই কষ্টৰ ফলটো পাই গ'লোঁ ফাৰ্ষ্ট পুৰস্কাৰ আহি গ'ল আৰু এতিয়া ট্ৰফিটো ল'ম ট্ৰফিটো লৈ তাৰপিছত আমি যাম হয় আপুনি কিবা ক'ব কেনেকুৱা লাগিছে আপোনাক লাগিছে আমি ইয়াৰ আৰু এটা প্ৰগ্ৰাম কৰি আছোঁ তাত শিয়ালমাৰী তাতে বহুত ভাল প্ৰগ্ৰাম কৰিছোঁ আৰু এতিয়া ইয়াতে আহি আমি প্ৰথম কৰিছোঁ আজি কিন্তু কষ্টৰ ফলটো ইয়াতে দিছিলোঁ যে মানে পুৰা ফালি দিছিলোঁ চবে দিছে কিন্তু ইয়াৰ গলাটো এতিয়াও মানে বহি আছে ঠিক আছে নাচনি হেই গৰম গলে নে লাগে জনি বিহু গলে নে লাগে তোমাক নাচনি এতিয়া আমি তো গাইজ ফাইনেলি আমি দ্বিতীয় লৈ ল'লো পুৰস্কাৰ বিজেতা দল হৈছে অভয়াপুৰী চালে আঞ্চলিক হয়তো বিহু আপোনালোকৰ হুঁচৰি দল। ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম মই আপোনালোকে চাব আৰু মই আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ নিজৰ বোলে ছাবস্ক্ৰাইব কৰিব বহুত ভাল লাগিল আপোনালোকে চাই থাকক বিকু ব্লগ হয় এতিয়া এণ্ডিং মাৰিম মই তো ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ নিজৰ বোলে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই